ইমান মিঠা মিঠা লগা কথা আছিল নহয়নে দেহা? কলিজা, বস্তু বাহিনীবোৰ সলনি হৈছে ঠিকেই আছে, কিন্তু মানুহৰ মনবোৰ সলনি হ'ব নালাগিছিল। মানুহৰ মনবোৰ আজিকালি বেছি কৃত্ৰিম হৈছে। কিয় তেনেকে ক'লা দেহা? আমি মানুহবোৰ বহুত বেছি স্বাৰ্থপৰ হৈ গ'লো। আগতে ক'ৰবালৈ আলহী খাবলৈ যাবলৈ হ'লে আমি ঘপককৈ গৈছিলোঁ, কিমান যে আদৰ সাদৰ কৰিছিল। কিন্তু আজিকালি কোনোবা মিতিৰৰ ঘৰত বিপদ এটাতো যাম বুলি ভাবিলে ৰৈ গ'লা যে, কি হয়নো? আহকচোন মোৰ লগত, মই দেখুৱাম নহয়। হেল্ল', কৰবি ক। হেৰি নহয়, মই এইবাৰ বিপদ এটাত পৰিছোঁ, মোক অকণ সহায় লাগিছিল তোৰ। কচোন। মানে মোৰ ছোৱালীজনী কাইলৈ গুৱাহাটীলৈ যাব, ডক্তৰ এজনৰ ওচৰলৈ যাব। তাইৰ গাটো বৰ ভাল নহয়, ৰাতি হ'লে তহঁতৰ ঘৰতে তাই থাকিম বুলি কৈছে। হয় নেকি? হ'ব দেচোন, অৱশ্যে মোৰ ল'ৰাটোৰ পৰীক্ষা চলি আছে, তথাপি বাৰু দেচোন চাম। মই এওঁ আহিলে সুধি তোক জনাই আছোঁ। হেল্ল' কৰবি, বৰ বেয়া কথা হ'ল নহয়। কাইলৈ বোলে আমাৰ এওঁৰ লগৰ এজনৰ ভনীয়েকৰ বিয়া। দৰা ঘৰৰ মানুহ অহাৰ পৰা কইনা বিদায় দিয়ালৈকে সমস্ত দায়িত্ব তেওঁ আৰু মোৰ ওপৰতে এৰিব। গতিকে কাইলৈ আমি তালৈকে যাম, তই বেয়া নাপাবি দেই। দেহা, মোৰ কাহটো আৰু বুকুৰ বিষটো বৰ বেছি হৈছে দেহা। মোৰো এই ভৰিখনৰ বিষটো ইমান বাঢ়িছে, উঠাব কৰিব নোৱাৰাই হৈছো। ঔষধখিনিও শেষ হ'ল নহয়। কালিৰ পৰা ঔষধ আনিবলৈ ওচৰৰ কোনোবা এজনক বিচাৰি আছো, কাৰোৰে সময় নাই। ময়ো বুজিছা, ময়ো কালি বহুত চেষ্টা কৰিলো বুজিছা, নাই কোনো সহায় কৰিবলৈ আগবাঢ়ি নাহে। লেঠাই লম ৰে, হয় কালি মোক বিচাৰি মোৰ ঘৰে পাইছিলে। পলা পলা ছোৱালী কেইজনী নুশুনিলেই নেকি? হয় নেকি? আজিকালি সেই আগৰ দৰে বয়োজ্যেষ্ঠক সন্মান কৰা, শিক্ষকক সন্মান কৰা, সেইবোৰ সকলো লাহে লাহে নোহোৱা হৈছে। ঠিকেই কৈছা। আৰে বেলেগৰতো বাদেই দিয়া, আমাৰ নিজৰ ল'ৰা ছোৱালী কেইটাই দেখো আমাক বুজা বুলি ভবা হৈছে। সেইবোৰ কথা মনে মনে থাকিব। চিন্তা নকৰিবা, তোমাক এৰি মই যামগৈ বুলি ভাবিছা নেকি দেহা? মনে মনে থাকো, আমাৰ চিনেমাখন শেষ হ'ল ন কলিজা? দেহা শেষ হ'ল। আহক এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো।
এই ৰঙালীৰ পৰা সকলোৰে মন ৰঙীন হৈ থাকক। ভগৱান, ভগৱান, আমাৰ মানুহৰ মনবোৰ সুন্দৰ কৰি ৰাখা, ভগৱান, সুন্দৰ কৰি ৰাখা। আমাৰ মানুহৰ মাজত মিলা প্ৰীতি বজাই ৰাখা, ভগৱান। আমাৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি নৱপ্ৰজন্মৰ হাতত সুৰক্ষিত কৰা, ভগৱান, সুৰক্ষিত কৰা।